নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেৱলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো UPSC Series 1 Examination 2025 ৰ বিষয়ে যেটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব 457 টো পোষ্টৰ কাৰণে আৰু পোষ্ট আহিছে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন মানে UPSC ৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট টো হ'ল 31/12/2024 লৈকে আৰু নেম অফ এক্সাম ইয়াতে দিয়া আছে কম্বাইন্ড ডিফেন্স সাৰ্ভিসেছ এক্সামিনেশন 2025 আৰু নম্বৰ পোষ্ট 457 টা পোষ্ট আছে আৰু ট্ৰেনিং ইনষ্টিটিউট ওয়াইজ ভ্যাকেন্সি ইয়াতে দিয়া আছে ইন্ডিয়ান মিলিটাৰী একাডেমি দেহৰাদুনৰ কাৰণে 100 টা পোষ্ট আছে আৰু ইন্ডিয়ান নেভেল একাডেমি এজিমনৰ কাৰণে 32 টা পোষ্ট এয়াৰ ফোৰ্স একাডেমি হায়দৰাবাদৰ কাৰণে 32 টা পোষ্ট আৰু অফিচাৰ্স ট্ৰেনিং একাডেমি চেন্নাই মাদ্ৰাজ 36 SSC ওমেন এন্ট্ৰিৰ কাৰণে 18 টা পোষ্ট আছে আৰু নেশনালিটি ইয়াতে দিয়া আছে ক্যান্ডিডেট মাস্ট বি আনমেৰিড এন্ড মাস্ট either be citizen of India or Nepal. Certificate of eligibility will however not be necessary in the case of candidates who are Gorkha subjects of Nepal. মানে nationality ইয়াতে দিয়া আছে আপোনালোকে unmarried হ'ব লাগিব and nationality ভাৰতীয় নাগৰিক হ'ব লাগিব either আপোনালোকে যদি নেপালৰো হয় but আপোনালোকে যদি গোৰ্খা কাষ্টৰ বিলং কৰে তেনেহলে আপোনালোকে then eligibility necessary নহব গোৰ্খা কাষ্টৰ কাৰণে আৰু এজ লিমিট ইয়াতে দিয়া আছে and marriage status দিয়া আছে IMA এৰ কাৰণে unmarried male candidates born not earlier than 2nd January 2002 and not later than 1st January 2007 only are eligible. Then Indian Naval Academy unmarried male candidates born not earlier than 2nd January 2002 and not later than 1st January 2007 only are eligible. Then Air Force Academy 20 to 24 years as on 1st January 2026. Upper age limit for the candidates holding valid and current commercial pilot license issued by DGCA India is relaxable up to 26 years. Born not earlier than 2nd January 2000 and not later than 1st January 2006 only are eligible. তাৰপিছত Officers Training Academy কাৰণে দিয়া আছে SSC course for men unmarried male candidates born not earlier than 2nd January 2001 and not later than 1st January 2007 only are eligible. Then Officers Training Academy SSC women and non-technical courses কাৰণে দিয়া আছে unmarried women issueless widow who have not remarried and issueless divorcees in possession of divorce documents who have not remarried are eligible. They should have been born not earlier than 2nd January 2001 and not later than 1st January 2007. তাৰপিছত educational qualification ইয়াতে দিয়া আছে আপোনালোকৰ IMA and Officers Training Academy চেন্নাইৰ কাৰণে ডিগ্ৰী থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউটৰ পৰা and Indian Naval Academy কাৰণে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিঙত যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউচনৰ পৰা আৰু Air Force Academy কাৰণে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা with physics and mathematics at 10+2 level or Bachelor of Engineering থাকিব লাগিব আৰু এপ্লিকেশন ফি ইয়াতে দিয়া আছে আদার্স হলে 200 rupees এটা পেমেন্ট কৰিব লাগিব আৰু আপোনালোকে যদি ফিমেল SC ST হয় তেনেহলে 1 পইচা পেমেন্ট দিব নালাগে আৰু পেমেন্ট মোড ইয়াতে দিয়া আছে আপোনালোকে either depositing the money in any branches of SBI by cash or using net banking facility of SBI or by using Visa Master Rupee credit debit card এৰে আপোনালোকে পেমেন্ট কৰি দিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 11 ডিসেম্বৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 31 ডিসেম্বৰ গধূলি 6টা লৈকে আৰু ৰিলিজ ডেট অফ এডমিট কাৰ্ড টু বি আপডেটেড লেটাৰ ডেট অফ ৰিটেন এক্সাম ইয়াতে দিয়া আছে 13 এপ্ৰিল 2025 ত ৰিটেন এক্সাম লোৱা হ'ব সো বন্ধুসকল আপোনালোকে যদি এলিজিবল হয় এপ্লাই কৰিবলৈ তেনেহলে ডেসক্ৰিপচন বক্সত এপ্লাই লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম আৰু অফিচিয়েল নটিফিকেশনৰ লিংক আৰু অফিচিয়েল ৱেবসাইটৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা কিবা অসুবিধা হলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।